শ্ৰীকৃষ্ণই গীতাত কৈছিল, যি হৈছে মোৰ বাবেই হৈছে আৰু যি হ'ব মোৰ বাবেই হ'ব। টাইমৰ খোলাত এক মানে সুকীয়া অভিজ্ঞতা মোৰ জীৱনৰ, গতিকে অকণমান সময় থাকক খোলাত। মই সকলো আমাৰ অভিনয় শিল্পীক এবাৰ ইয়ালৈ আহিবলৈ বিচাৰোঁ। কাষলতিৰ তলত অলপ কুৰ্তাটো ফুটি গৈছে দেই, বেচেৰা চাব দেই ছবিখন, বহুত পইচা খৰচ হৈছে প্ৰযোজকৰ আয় দেখি। এফালে প্ৰযোজিকাও আছে, হেবিমণি বিষয়া বাইদেউ, বাইদেউ মানে মোৰ মা। কেৰাহীত মাছৰ পিচ যৌৱনে আমনি কৰে দ্বিতীয়, যৌৱনে আমনি কৰে টুৰ, এয়া আমি পোষ্টাৰ মুকলি কৰিছোঁ। 3খন পোষ্টাৰ ইয়াতে মুকলি কৰা হৈছে, য'ত দেখা গৈছে ভাস্কৰ বৰুৱা, এক্সিকিউটিভ প্ৰডিউচাৰ ছবিখনৰ। আজি নতুনকৈ চাৰ্টটো কিনি আনিছে, কিনিবলৈ দুআষাৰ শুনিব বিচাৰে সকলোৱে। দাঁতৰ আঁৰত মই ধন্যবাদ জনাইছোঁ, আৰু এনেকুৱা এখন চলচ্চিত্ৰৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈ আৰু সঁচাকৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ, আৰু সঁচাকৈ মই লাকি বুলি ভাবোঁ নিজকে। বহুত কথা শিকিলোঁ কেনেকৈ এখন ছবি হয়। মই বেকগ্ৰাউণ্ডটো ছবি আজিলৈকে কৰা নাই, দেখিছোঁ। সকলোৱে যেন সঁহাৰি যোগায়, আৰু আমি সকলোৱে জানো যে সামাজিক মাধ্যম এটা সাংঘাতিক শক্তিশালী মাধ্যম আজিকালি প্ৰচাৰৰ বাবে। গতিকে আজি ইয়ালৈ অহা মই প্ৰত্যেককে অনুৰোধ জনাইছোঁ, যেনেকৈ পাৰে ৰিলছ কৰি যাতে আমাক অকণমান সহায় কৰে, এই ছবিখন ৰাইজৰ মাজলৈ লৈ যাব। বছৰ নতুন আশা, নতুন সপোন, নতুন হেঁপাহ আৰু কেইবাগৰাকীও নতুন প্ৰতিভালৈ ছবিগৃহলৈ আহি আছে। 2 জানুৱাৰী 2026 যৌৱনে আমনি কৰে দ্বিতীয়। আপোনালোক সকলোৰে মৰম আৰু সঁহাৰি বিচাৰিছো, গতিকে চাবলৈ আহক। 2 জানুৱাৰী ডেটটো মনত ৰাখিব, যৌৱনে আমনি কৰে দ্বিতীয়।